নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি মই আৰু ভাইটি আহিছোঁ ফেঞ্চি বজাৰ জেইল ৰোডত থকা বটানিকেল গাৰ্ডেনখনলৈ। ইমান ধুনীয়া গাৰ্ডেনখন চাওকচোন। বটানিকেল গাৰ্ডেনখন বহুত বেছি ডাঙৰ আৰু ধুনীয়া। সৰু ল'ৰা ছোৱালীবোৰে খেলা ধূলা কৰিবলৈ ইয়াত এখন চিলড্ৰেন পাৰ্কো আছে। বটানিকেল গাৰ্ডেনখনত এণ্ট্ৰি ফিজ লয় পাৰ পাৰ্চন 50 ৰুপিজ। ৱাটাৰ ফাউণ্টেইনটো চাওকচোন, ইমান ধুনীয়া। গাৰ্ডেনখনত আছে বহুত ধৰণৰ ফুল আৰু গছ-গছনি। ইয়াৰে বেছিভাগ ফুলেই বহিঃৰাজ্যৰ পৰা অনা। গাৰ্ডেনখনত থকা ধুনীয়া এইকেইটাক কি কয় কমেণ্ট কৰি জনাবচোন। গাৰ্ডেনখনৰ এটা ফালে আছে ধুনীয়া বাহনি। বাহনিৰ মাজে মাজে এটি ৰাস্তা আৰু এই ৰাস্তাটোত মই খোজকাঢ়ি ফুৰি বহুত আনন্দিত হৈছোঁ। পৰিয়ালৰ সৈতে টাইম স্পেণ্ড কৰিব পৰা এইখন ধুনীয়া পাৰ্ক। মোৰ ভিডিঅ'টো যদি ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিব দেই, লগতে লাইক কমেণ্ট আৰু শ্বেয়াৰো কৰি দিব। থেংক ইউ ছ' মাছ।